কাৰণ প্ৰথমবাৰৰ বাবে আমাৰ গোসাইগাঁও ছায়েন্স একাডেমীৰ পৰা 5গৰাকী ছাত্ৰীয়ে 500+ পাবলৈ সক্ষম হৈছে। তো প্ৰথমৰ আপোনাৰ হায়েষ্ট নম্বৰ পাইছে আমাৰ ছবিকুল ইছলাম 576, ছেকেণ্ড হায়েষ্ট হ'ল আপোনাৰ ৰাহুল ৰয় 565, থাৰ্ড হ'ল মিলন উপাধ্যায় 530 আৰু আপোনাৰ আফজাল আলী 507 আৰু আপোনাৰ হ'ল শহীদুল ইছলাম 520 পাইছে। তো বহুত ভাল লাগিছে কাৰণ এনেকুৱা এচিভমেণ্টে কি কৰিব আমাৰ ৰানিং যিবিলাক ষ্টুডেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে সিহঁতক কি হ'ব উৎসাহিত কৰিব ইন ফিউচাৰত সিহঁতক আৰু ভাল কৰিবৰ কাৰণে। আৰু বিশেষকৈ মই ভাবোঁ এইটো এচিভমেণ্ট সমগ্ৰ গোসাইগাঁওবাসীৰ বাবে, কাৰণ তেখেতসকলৰ যি আশীৰ্বাদ আৰু সহযোগিতাত আমাৰ গোসাইগাঁও ছায়েন্স একাডেমী 2018 চনত স্থাপিত হৈছিল। তাৰ পিছৰ পৰা আমি যিমান পাৰোঁ আমাৰ মেনেজমেণ্ট আৰু আমাৰ প্ৰত্যেকজন ফেকাল্টি মেম্বাৰে কষ্ট কৰি আমাৰ গোসাইগাঁও অঞ্চলৰ কাৰণে প্ৰত্যেক বছৰে এটা ভাল ফলাফল মেট্ৰিক বা HS লেভেলত দেখুৱাবলৈ সক্ষম হৈছে। তো এইবুলিও কি হ'ল আমাৰ প্ৰথমবাৰ বাবে গোসাইগাঁও ছায়েন্স একাডেমীৰ পৰা 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ টোটেল 500+ পাবলৈ সক্ষম হৈছে নিটত। তো ফাৰ্ষ্ট অফ অল কথা হ'ল যে পেৰেণ্টছৰ তো হাত লাগে, প্ৰাইমেৰী হাতটো হ'ল ফ্ৰেণ্ডছৰ। মোৰ ঘৰৰ পৰা দেউতা নাছিল, দাদাই মোক ডাঙৰ দীঘল কৰিছে। কাৰেজটো পঢ়া শুনা দাদাই মোৰ একেবাৰে পঢ়া শুনা কৰা নাই, কিন্তু পঢ়া শুনাৰ প্ৰতি যিটো কাৰেজ সীমাহীন, যিয়ে মানে মই আজি ডক্টৰ হৈছে মোৰ কাৰণে নহয়, মই হোৱা নাই, মোৰ এনেকুৱা লাগে এইটো ডক্টৰ একচুৱেলি মোৰ দাদাই হৈছে। আৰু তাৰপিছত আছে আমাৰ টিচাৰহঁতৰ হাত আছে, বহুত ভাল ভাল টিচাৰ আছে, এতিয়াও বহুত ভাল ভাল টিচাৰ আছে আমাৰ গোসাইগাঁও ছায়েন্স একাডেমীত। যিকোনো ষ্টুডেণ্ট মই এইটো ক'ব পাৰোঁ যে চব মুদি ব্লাইণ্ডলি কলেজত আহিব পাৰে, মানে জীৱনৰ লাইফত যদি ছাকচেছ বিচাৰে এই কলেজত ব্লাইণ্ডলি আহিব পাৰে, চকু মুদি আহিব পাৰে। কাৰণ আপোনালোকে হয়তো চাই আছে যে ৰেজাল্ট কেনেকুৱা আহি আছে, এনেকুৱা নহয় যে খালি আমিয়ে হৈছোঁ, প্ৰত্যেকবাৰে 2 দিন পিছতে যিটো মেট্ৰিকৰ ৰেজাল্ট, হাই ছেকেণ্ডেৰী ৰেজাল্ট ভাল এটাৰ পিছত এটা ভাল হৈ আছে। তো মই এতিয়া ছাজেষ্ট কৰিম যিকোনো ষ্টুডেণ্ট যদি ল'ব খোজে মানে এই কলেজত চকু মুদি ল'ব পাৰে, ভাবাৰ কোনো দৰকাৰে নাই। মানে from every side this college is better for a student. Actually মানে এইটো ভাষাৰে ক'ব পৰা নাযায় যে আজিৰ দিনত কেনেকুৱা ফিল হৈ আছে ভিতৰৰ পৰা। কাৰণ মই যিটো জীৱনত চাইছিলোঁ মোৰ দাদাৰ খুচি চাবলৈ, মোৰ কলেজৰ টিচাৰ, কলেজৰ মেনেজমেণ্ট, মোৰ মাক খুচি দেখিবলৈ, মুখত যিটো হাঁহি চাবলৈ, সেইটো পাৰিছোঁ মোৰ মানে সীমাহীন, মানে ক'ব নোৱাৰোঁ, মই ভাষাৰে ক'ব নোৱাৰিম। তেওঁলোকে HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 70022719229 आरो 700213175 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।